নমস্কাৰ সীমাচলিয়াছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলো নিশ্চয় ভালে আছে, আমাৰো ভালেই। আৰু আজি আকৌ অলপ দিনৰ পাছত ভিডিঅ' এটা লৈ আহিছোঁ। আচলতে একদম সময় মিলাব নোৱাৰা হৈছোঁ আজিকালি। আৰু আজি হৈছে 22 তাৰিখ ডিচেম্বৰ আৰু আজি দেহাৰ স্কুলত খ্ৰীষ্টমাছ পাতিলে আগতীয়াকৈ। কাইলৈৰ পৰা স্কুল বন্ধ, গতিকে অলপ সময় পাম আৰু আপোনালোকৰ ভিডিঅ' চাম। আৰু মই আজি দেহাৰ স্কুলৰ খ্ৰীষ্টমাছৰ অকণমান ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকলৈ, গতিকে আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু গতিকে ভিডিঅ'টো এতিয়া আপোনালোকলৈ আগবঢ়াম, গতিকে সকলোৱে চাব। আৰু এইখিনিতে এটা কথা ক'বলৈ পাহৰিলোৱে, যোৱা 18 ডিচেম্বৰ তাৰিখে মোৰ ইউটিউবাৰ ফ্ৰেণ্ড মনালিছাছ ব্লগ আপোনালোকে পাইছে মোৰ ভিডিঅ'ত। তাই বাৰ্থডে আছিলে 18 তাৰিখে, আৰু তাই বাৰ্থডেলৈ গৈছিলোঁ, খুব ভাল লাগিলে। আৰু তাৰ অকণমান ভিডিঅ' কৰি আনিলোঁ। খুব কম সময় লগ পালোঁ, গতিকে বেছি ভিডিঅ' কৰিবলৈ নাপালোঁ। সন্ধিয়া গৈছোঁ আৰু মোৰ ফালৰ পৰা তাই বাৰ্থডে হৈ গ'ল যদিও মোৰ ভিডিঅ'ৰ জৰিয়তে মই তাইক বাৰ্থডে শুভেচ্ছা আকৌ জনাইছোঁ। আৰু তাইৰ ঘৰত খুব ভাল লাগিলেগৈ। তাইৰ বাৰ্থডে অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াম মোৰ আজি খ্ৰীষ্টমাছৰ দেহাৰ স্কুলৰ ভিডিঅ'ৰ লগতে। গতিকে আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ, গতিকে চাই থাকিব ভিডিঅ'টো। আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। আজি ফিটিং খ্ৰীষ্টমাছৰ কেমেৰা চেমেৰালৈ ফিটিং ৰাইজ কেমেৰা লৈ আনিছোঁ এয়া। আৰু এয়া ভণ্টি কংকনাৰ বাৰ্থডে খাবলৈ আহি অকণমান ভিডিঅ' কৰিছোঁ। এয়া খাবলৈ আহিছোঁ। আচলতে আমি বাৰ্থডে আহি পোৱা সন্ধিয়াই হৈ গ'ল, বাৰ্থডে প্ৰায় শেষেই হৈছিল। আৰু তথাপিতো আমি তাইৰ নিমন্ত্ৰণটো ৰক্ষা কৰি সন্ধিয়া আহি ওলালোহি। আৰু এয়া কংকনাৰ মাক, খুব ভাল লাগিলে, গতিকে অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে এতিয়া খাই লওঁ। আৰু মোবাইল চাই নাখায় এতিয়া চাগে মই মাজতে তিয়ক থানা ৰৈছিল পাইছোঁ, তাৰপিছত পোৱা নাই বহুত দিন পোৱা নাই।
ভাল লাগিলে আৰু কংকনা বাৰ্থডেত আহিলো ন চিনাকি পৰিব আৰু প্ৰথম গৈছোঁ গতিকে ইমানকৈ ভিডিঅ' কৰি থাকিবলৈ সময় নাপালোঁ অকণমান সময়ৰ কাৰণে গ'লোঁ তথাপিতো বহুত ভাল লাগিলে গতিকে আপোনালোককো দেখুৱালোঁ